নমস্কাৰ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ লেখাপানী ফৰেষ্টতে ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথমটো দিন। একে চাই যাবচোন ভিডিঅ'টো শেষলৈকে, কি দেখাব পাৰোঁ আপোনালোকক। চাই যাব আমাৰ বিহুখনিনো কেনেকৈ পাতিছে, কি কৰিছে দেখুৱাই যাম ভিডিঅ'ৰ যোগেদি আপোনালোককে। Ya lo kita ini pasti lagi garo. Ida lo mah jadi kan enggak main. Dari sini wilayahnya. Lapor lima isi. Waktu itu kan Pablo ase. Pablo ase nih ke? Masuk. Jadi apa ini? ইতিমধ্যে অন্য এখন খেলত পাপু ৰাজগুৰু জয়ী হৈছে আৰু ৰূপালী চেতিয়া খেলখনৰ পৰা
লগতে ইয়াত উপস্থিত সমূহ ৰাইজ সকলোলৈকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকৰ ওচৰলৈ আহিবলৈ এই সুবিধাকণ দিয়াৰ বাবে ইমান সুন্দৰকৈ এই মঞ্চখনি আমাক আপোনালোকৰ আগত গতাই দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ অনুষ্ঠানটিৰ লগত জড়িত প্ৰত্যেকজন কৰ্মকৰ্তা উদ্যোক্তালৈ। গতিকে মোৰ বাবে নহয়, তেওঁলোকৰ বাবে আৰু আপোনালোকৰ বাবে এটা হাত চাপৰি বিচাৰিছোঁ ডাঙৰকৈ। ধন্যবাদ। অভিজিৎ শইকীয়াদেৱে সম্বৰ্ধনা জনাব। ইয়াৰ পাছতেই এটি ফুলাম জাপিৰে বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ দাসে সম্ভাষণ জনাব। ইয়াৰ পাছতেই আমাৰ বিহু উদযাপন সমিতিৰ বিত্ত সম্পাদক বাবলু মেধিয়ে এখনি স্মাৰকৰ তেখেতক সম্বৰ্ধনা জনাইছে। ধন্যবাদ জনাইছোঁ।